অলুকে অসম চক মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নিকে সহধৰ্মিনী ৰিণিকী ভূঞা শৰ্মা ডাঙৰীয়া নিবে চৌপাং অলুক দুপৰীয়া আমি মঞ্চলৈ আমন্ত্ৰণ জনাব বিচাৰিছোঁ। নামনি মাজুলী আলি লিগাম উদযাপন সম্বৰ্ধনা জনাবৰ কাৰণে অনুৰোধ জনাইছোঁ। ইমানতে আমাৰ ইয়াৰ পিছতে তৈয়াৰ কৰি উঠাৰ বস্তু গোটাই থকা আৰু আজি এই গোটেই সুন্দৰ এই পবিত্ৰ অনুষ্ঠানটো যিহেতু আমাৰ চহকী যিটো সংস্কৃতি যিটো আমি কালচাৰ বুলি কওঁ আজি ইয়াতে খুব সুন্দৰকৈ আজি এই জনগোষ্ঠীয়ে দাঙি ধৰিছে। ইয়াতে ৰাতিপুৱাই ঘৰৰ যিজন আটাইতকৈ মুৰব্বী গোটেই পূজা পাতলখিনি কৰে, দিনত গোটেই সকলোৱে লগ খাই সুন্দৰকৈ ইয়াতে আজি এখন ধুনীয়াকৈ সভা এখন অনুষ্ঠিত হৈছে। আকৌ আবেলি সময়ত যেতিয়া প্ৰত্যেকে গান গাই ঘৰে ঘৰে খুব সুন্দৰকৈ নৃত্য পৰিৱেশন কৰে, কিয় যাতে মেঘ দেৱতাই যাতে সন্তুষ্ট হয়, যাতে বৰষুণ যাক পৰে আৰু সেই খেতিখিনি খুব সুন্দৰকৈ ডাঙৰ দীঘল হৈ সকলোৰে ভঁৰাল উপস্থিত হয়। প্ৰথম বুধবাৰে আজি এই আলি আই লৃগাং অনুষ্ঠানত যিটো শস্য আপোনালোকে আজি লগাই বা শস্যটো যেতিয়া আপোনালোকে আজি হেৰি দিয়ে সেই শস্যটো যাতে সুন্দৰকৈ ডাঙৰ দীঘল হৈ যাতে সকলোৰে ভঁৰাল উপচি পৰে সেইখিনি কামনা কৰি সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ইতিমধ্যে মোৰ আগত কেইবাজনো বক্তাই মিচিং সম্প্ৰদায়ৰ ওপৰত মিচিং জনগোষ্ঠীৰ ওপৰত খুব সুন্দৰ সুন্দৰ কিছুমান কথা ক'লে। ইয়াতে ভূপেন হাজৰিকাদেৱৰো ইয়াতে কথা এটা খুব সুন্দৰকৈ এটা ডাঙৰ এফাগুটি ভাষণ সুন্দৰকৈ সামৰণি মাৰিছে। ইয়াতে কি বুজায় যে এই যে এনেকুৱা এটা জনগোষ্ঠী যাতে জনগোষ্ঠীত বিভিন্ন ধৰণৰ চব অলপ আগতে মই উৎপল বৰা ডাঙৰীয়াৰ লগত কথা পাতি আছোঁ যে মিচিং জনগোষ্ঠীটো এনেকুৱা এটা জনগোষ্ঠী যাতে খুব সুন্দৰ ৰঙীন জনগোষ্ঠী। ইয়াতে সাজ পোছাকেই চাওক, খোৱাখিনিকে চাওক, উৎসৱৰ কথা খৰচ কৰা শুনো। মিচিং জনগোষ্ঠী মূলত দুই ধৰণৰ কৃষিভিত্তিক উৎসৱ পালন কৰে, আলি আই লৃগাং আৰু পৰাগ। এই দুইটা উৎসৱটো যথেষ্ট উলহ মালহেৰে পালন কৰা হয়। আলি আই লৃগাং শস্য ৰোপণৰ আগত আৰু পৰাগ খেতি হ'ল খেতি সফল কৰা সমাপ্তিৰ পাছত। এই দুইটা উৎসৱে সকলোৱে মংগল কামনা কৰি মিচিং সমাজক ইষ্ট দেৱতাক প্ৰাৰ্থনা জনোৱা হয়। আজি খেতিৰ আৰম্ভণি এই উৎসৱ আলি আই লৃগাঙত দলিপলক খেতি পথাৰত অনিষ্ট নহ'বৰ বাবে প্ৰাৰ্থনা জনোৱা হয়। মিচিং ৰাইজৰ জাতীয় যি উৎসৱ আলি আই লৃগাং ইতিহাসে বৰকা এক দিন বা এক পবিত্ৰ অনুষ্ঠান। এই অনুষ্ঠানটো আপোনালোকে সাফল্যমণ্ডিত কৰি আমাক সহযোগিতা আগবঢ়াবৰ কাৰণে যি সুবিধা প্ৰদান কৰিলে তাৰ কাৰণে মাজুলীবাসী ৰাইজক পুনৰ আমি হিয়া ভৰা অভিনন্দন জ্ঞাপন কৰিছোঁ। আজি মিচিং ৰাইজৰ যদি ইতিহাস চাওঁ আজি দেখা পাওঁ যে আমি এই অনুষ্ঠানটো আমাৰ এই অনুষ্ঠানটো কৃষিৰ ওপৰত নিৰ্ভৰ কৰে। ইয়াত আমি আৰাধ্য দেৱতা
দনিবলৈ কওঁ বা চন্দ্ৰ সূৰ্য দেৱতাকে কওঁ, তেখেতলোকক আৰাধনা কৰি বিশেষকৈ আমি কৃষি কৰ্মত আগবাঢ়ো। আৰু এই কৃষি কৰ্মত আগবাঢ়িবৰ কাৰণে আমাৰ ইষ্ট দেৱতাক আমি আৰাধনা কৰি, যিহেতু আমাৰ মিচিং ৰাইজৰ যি ইতিহাস আছে, এই পাহাৰৰ পৰা হাবি জংঘল কাটি আহি আমাৰ নৈ কাষৰীয়া অঞ্চলত বসবাস কৰি নদীৰ লগত সহবাস কৰি নদীৰ লগত প্ৰত্যাহ্বানৰ সন্মুখীন হৈও কৃষি কৰ্মত যি আগবাঢ়িছিল, এই কৃষি কৰ্মৰ কাৰণে আমি আৰাধ্য দেৱতাক আমি স্মৰণ কৰি আমি আমাৰ ইষ্ট দেৱতাৰ আৰাধনা কৰি আমাৰ সকলো সতী সন্তান তথা আমি প্ৰকৃতিক সেৱা কৰি আজি আমাৰ গুটি সিঁচাৰ প্ৰথম আৰম্ভ হৈছে এই ফাগুনৰ প্ৰথম বুধবাৰটো। আৰু এই প্ৰথম বুধবাৰটোত আজি আমি ইষ্ট দেৱতাক স্মৰণ কৰি আমি কৃষি কৰ্মত আগবাঢ়িছোঁ।